विधानसभा बिसायख'थिनि सिगां रायजोफोरनि गोसोखौ देरहानो सानहर मुखुब जादों। आरबान डेभेलपमेन्ट आरो इन्डास्ट्रिज कमार्सनि मावफुं सोद्रोमा मुनमुन ब्रह्मआ BTCनि मोन 15 विधानसभा बिसायख'थिनि मासिखौ लानायनि थांखियै BPF दोलोखौ सानहर रायजोफोरनि खामानि मावनायखौ नुनो मोन्दों। बे समाव परबतझर महकुमानि सिङाव थानाय बग्रिबारि सार्कल मावख'आव हरखाबै BTCनि EM मुनमुन ब्रह्मआ सार्कलनि गाहाय निकुन्ज दासजों रायजोफोरनो हानि फोरमान बिलाइ राननायनि सोमोन्दै सावरायो। खौरांगिरिफोरजों मोगा-मोगि जानायाव मुनमुन ब्रह्मआ बुङो दि प्रमद बर'आ सरकार सालायनाय समाव जालांनाय खामानिफोरनि सायाव गुवारै फोरमायो। मुनमुन ब्रह्मनि बादिब्ला प्रमद बर'आ जौगाथायनि खामानि मावालासेनो सोरखारनि धोनखौ पकेटाव लानानै थाबाय थागासिनोसोमोन। नाथाय जों बिसायख'थिनि सिगां होनाय मोनफ्रोमबो रादाय बायदिनो खामानि मावलांदों। खम समनि गेजेरावनो लामा दालां बानायनाय, हानि फोरमान बिलाइ होनाय, हा गिसिखानाय होबथानाय, सेल्फ हेल्प ग्रुपनि आइजोफोरनो 10,000 रां होनाय, PMAYGनि न' बानायनाय, अरुणोदय लाइमोनफोरनि अनसुंथाइ बायदिफोरखौ गोख्रैनो गथायगोन। আজি আমি বগ্ৰিবাৰী সাৰ্কলত আমি ইয়াতে লেণ্ড ৰেভিনিউ কমিটি, লেণ্ড ডেভেলপমেণ্ট কমিটিৰ একত্ৰিত হৈছোঁ। আজি বহিছোঁ কমিটিৰ একেলগে বহি পেলাই আমি সিদ্ধান্ত লৈছোঁ আমাৰ লেণ্ড পাট্টা দিয়াৰ আমাৰ যি সিদ্ধান্ত আমি ৰাইজক লেণ্ড পাট্টা দিব লাগিব। তাৰ কাৰণে আমাৰ মজুত পৰিমাণৰ আমাৰ ষ্টাফ আমাৰ আছেনে নাই সেইটো মই আজি এটা ৰিভিউ লৈছোঁ। আৰু আমাৰ পৰৱৰ্তী আমাৰ নেক্সট ষ্টেপ মাটি পাট্টা দিবৰ কাৰণে আবেদনকাৰী আমাৰ থাকিব বহুত। ইতিমধ্যে আমি অতি কম দিনৰ ভিতৰতে আমি লেণ্ড পাট্টা দিবৰ কাৰণে আমাৰ যি চৰকাৰভাৱে কৰণীয় আছে আমি নটিচ আমি এটা জাৰি কৰিম, ৰাইজে আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ জৰিয়তে আমি প্ৰত্যেকজন ৰাইজক নিজৰ ঘৰ বনাই থাকিব পৰাকৈ আমি মাটিৰ পাট্টাটো আমি দিম আৰু এজন সুনাগৰিক আৰু হেল্ডি এটা পৰিৱেশ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। জানে আজি পৰবতঝৰত আমি ইতিমধ্যে আমি ডাঙৰ ডাঙৰ ৰাস্তা দুখন আমি মুকলি কৰিছোঁ। আজি আমাৰ শ্ৰীযুত হাগ্ৰাম মহিলাৰীৰ উপস্থিতিত আমি মায়াটো কাজিগাঁও আৰু টিপকাইটো চেঁচাপানী গোসাইগাঁও, পানীজানি গোসাইগাঁও। গতিকে এই একদম বহুত দৰকাৰী ৰাস্তা আছিলে। যোৱা কেইবাবছৰৰ পৰাই ৰাইজে আমাৰ BPF চৰকাৰ থকা সময়তেই আমাক এই কুটোৰ বিষয়ে ৰাইজৰ এটা আবেদন আছিলে আৰু সেই আবেদন মৰ্মেই আমি য'ত আবেদন কৰিব লাগে অসম চৰকাৰক আমি অৱগত কৰিছোঁ। 2020 আপোনালোকে চবে জানে 20 আমাৰ চৰকাৰ কৰোণা কালত বিভিন্ন পলিটিকেল এংগলত আমি চৰকাৰ গঠন কৰিব পৰা নাই, কিন্তু সেইটো সময়ত আমি ইতিমধ্যে প্ৰপ'জাল পঠিয়াইছিলোঁ টিপকাইৰ এই ৰাস্তাটো আৰু আমাৰ চেঁচাপানীৰ ৰাস্তাটো। আৰু এইটোৱে প্ৰপ'জালটোৱেই একচেপ্ট হৈ আহিছিলে আজি 1.5 বছৰমান হ'ল, প্ৰায় 1 বছৰ হ'ল। আৰু সেই 1 বছৰ আজিৰ পৰা 1 বছৰ আগত UPPLৰ চৰকাৰ আছিলে, প্ৰমদ বড়োৰ চৰকাৰ। অসম চৰকাৰে আমি পঠিওৱা প্ৰপ'জালটো স্বীকৃতি দি পেলাই আমাক দিয়া স্বত্তেও দি পঠিওৱা স্বত্তেও প্ৰমদ বড়োৱে এই ৰাস্তাটো ৰাইজৰ কাৰণে বনাই দিয়া নাছিলে। টিপকাইটো আমাৰ মহামায়া ৰাস্তাটো বহুত প্ৰেষ্টিজিয়াছ, তাৰ মাজতে বহুত ৰাইজে বহুত বিচাৰিছিলে, বহুত কৈছিলে, প্ৰমদ বড়ো কৈছিলে এই ৰাস্তাটো লাগে বুলি। তথাপিও এওঁ এই চৰকাৰী আঁচনিৰ চৰকাৰী ৰাস্তাৰ এই পুঁজিটো এওঁ পকেটত লৈ ফুৰিছিলে। ৰাইজক এখেতসকলে ৰাস্তা বনাই দিয়াৰ পৰা বিৰত থাকি পইচা থকা স্বত্তেও আবণ্টিত হোৱা স্বত্তেও এওঁ এই পইচাবিলাক নিজৰ পকেটত লৈ ফুৰিছিল, ৰাইজক ৰাস্তা বনাই দিয়া নাছিল। এইটো খুব দুৰ্ভাগ্যজনক কাম কৰিব। এইটোৱেই দেখুৱায় যে প্ৰমদ বড়োৰ ৰাইজৰ প্ৰতি কাম কৰাৰ কোনো নাই, ইচ্ছা নাই, অনিশা আৰু খুব ব্যৰ্থ চৰকাৰ বুলি আমি ক'ব পাৰি। উদীয়মান পৰবতঝৰৰ এটা বিৰাট প্ৰস্পেক্ট আছে। এইবাৰ আমি ৰাইজৰ কাৰণে ৰাস্তা ঘাট আমি দিম। এতিয়া যে পৰবতঝৰত
প্ৰত্যেকটা নদী নৰ্দমাৰ পৰা আদি কৰি দলঙৰ যি কাঠৰ দলঙৰ আছে ভাঙাচোৰা কাঠৰ দলং যোৱা 5 বছৰত যাৰ কোনো ৰিপেয়াৰ হোৱা নাই যোৱা 5 বছৰত বহুতো ভাঙচুৰ হৈ গৈছে সেই ৰাস্তাবিলাকৰ তালিকা প্ৰস্তুত কৰি ইমিডিয়েটলি পৰ্বতঝৰৰ কাৰণে প্ৰত্যেকটা দলংখন পকীকৰণ দলং কৰিবৰ কাৰণে হাগ্ৰাম মহিলাৰে সিদ্ধান্ত লৈছে আৰু এইটোৱে ডিৰেকশ্যন দি গৈছে আমাৰ যি ভূটানী গাঁৱৰ যি হেৰিটো হৈছে নদী বান্ধৰ কথাটো আছে এই নদী বান্ধৰ ৰিভাৰ প্ৰটেকশ্যনৰ এইটো মঞ্চৰ পৰাই বগৰীবাৰী এৰিয়াতে হাগ্ৰামাচাৰী কৈছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক ইতিমধ্যে নিৰ্দেশ দিছে যে ইয়াতে ফুল প্লেজেড ৰাইজক কি ধৰণৰ প্ৰটেকশ্যন লাগে এই প্ৰটেকশ্যনটো কৰি দিবৰ কাৰণে ইঞ্জিনিয়াৰবিলাকক টেকনিকেল পাৰ্চনবিলাকক ছাৰ্ভে এটা কৰি পেলাই অতি শীঘ্ৰে কামটো আৰম্ভ কৰিবৰ কাৰণে ছাৰে নিৰ্দেশ দিছে আৰু সেইটো কাৰণে আমি হাগ্ৰামাচাৰক ধন্যবাদ দিব লাগিব আৰু আমি যি প্ৰতিশ্ৰুতি পৰ্বতঝৰৰ উন্নতিৰ কাৰণে আমি যি প্ৰতিশ্ৰুতি দিছোঁ ইতিমধ্যে আমি আগবাঢ়ি গৈছোঁ অৰুণোদয়ৰ কথা কোৱা হৈছিলে অৰুণোদয় আমি চৰকাৰ অহাৰ লগে লগে BTC বাসী ৰাইজে 5 বছৰত প্ৰমোদ বড়োই অসম চৰকাৰৰ এই অৰুণোদয় আঁচনিটো আমাৰ BTC বাসী ৰাইজক হেৰি কৰিছিলে বঞ্চিত কৰিছিলে সেইটো আমি আনি দিম প্ৰতিজন আই মাতৃসকলক আমি অৰুণোদয় দিম বুলি আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ এইটো আমি ৰূপায়ণ কৰিলোঁ আৰু আমি সেল্ফ হেল্প গ্ৰুপৰ কথা কৈছোঁ জানুৱাৰী মাহৰ ভিতৰতে আমাৰ সেল্ফ হেল্প গ্ৰুপৰ প্ৰতিজন আই মাতৃসকলক আমি 10,000 টকীয়া আমি এককালীন সাহায্য আগবঢ়াম আৰু ইতিমধ্যে যুৱ কল্যাণ আঁচনিৰ জৰিয়তে আমি BTCত বসবাস কৰা প্ৰত্যেকজন যুৱক আনএমপ্লয়ড যুৱকসকলক 2 লাখ টকীয়া আৰ্থিক সাহায্য এককালীন আৰ্থিক সাহায্য দি পেলাই এখেতসকলক প্ৰতিষ্ঠিত কৰাৰ কাৰণে আমি ইলেকশ্যনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিলোঁ ইয়াৰ কাম ইতিমধ্যে আৰম্ভ হৈছে জানুৱাৰীৰ ভিতৰতো আমি সেইটো যুৱক বন্ধুসকলক আমি সেইটো ডেলিভাৰী দিবৰ কাৰণে আমি কাম কৰি আছোঁ অতি শীঘ্ৰে আমি এইটো দিম আৰু আমাৰ আই মাতৃসকলক বয়োজ্যেষ্ঠ মুৰব্বীসকলক আমি এককালীন আৰ্থিক সাহায্য দিয়াৰ কথাও আমি উল্লেখ কৰিছিলোঁ এইটোও আমি কাম কৰি আছোঁ মুঠতে আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ ইনক্লুডিং অৰুণোদয় আই মাতৃসকলে বিৰাট খুচি হৈছে হাগ্ৰামা মহিলাৰীক ধন্যবাদ দিছে যে প্ৰমোদ বড়োই 5 বছৰত অসমৰ পৰা দিয়া অৰুণোদয়টো আনি দিব পৰা নাই সেইটো হাগ্ৰামা মহিলাৰীয়ে 1.5 মাহ হৈছে 1.5 মাহৰ অলপমান বেছি হৈছে এই 2 মাহৰ ভিতৰতে আনি দিব পাৰিছে আনি দিছে তাৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ ওপৰত বহুতো আই মাতৃয়ে ধন্যবাদ দিছে আৰু PMAYৰ ঘৰটোও আমি যি নতুন ছাৰ্ভে এই ছাৰ্ভেটো পুনৰাই ৰিঅ'পেন কৰাই পেলাই আমি পাবলগীয়া ৰাইজৰ কাৰণে আমি PMAY ইতিমধ্যে আমি হেৰি কৰিছোঁ লিষ্টিং কৰিছোঁ জিঅ'টেক কৰা হৈছে আৰু কেইদিনমানৰ ভিতৰতে নতুন ফাইনেন্সিয়েল ইয়াৰ সোমোৱাৰ লগে লগে এই PMAYৰ ঘৰ আমাৰ প্ৰত্যেকজন নাগৰিকে পাবলগীয়া নাগৰিকে পাব আৰু 18-19ত প্ৰমোদ বড়োৰ চৰকাৰৰ নেতৃত্বত PNRDয়ে যিবিলাক ঘৰটো মাটিৰ পাত্তা নাই যিবিলাক ঘৰ আবণ্টন পাইছিলে সেই ঘৰবিলাককো কাটি দিছিলে এই ঘৰটো মই কেইদিনমান আগতে পুনৰাই ইনক্লুড কৰি পেলাই আমি তেখেতসকলক ডেলিভাৰী দিবলৈ সক্ষম হৈছোঁ